গহপুৰ মহকুমাৰ ছয়দুৱাৰ আৰু পূব ছয়দুৱাৰ উন্নয়ন খণ্ডৰ অন্তৰ্গত দুটা পঞ্চায়তৰ দুটা গ্ৰামাঞ্চলৰ পথৰ দুৰৱস্থাৰ ৰূপটো দেখুৱাবলৈ যত্ন কৰিছোঁ গহপুৰ প্লাছৰ দৰ্শকক। যদি বাতৰিটো ভাল পায় তেনেহ'লে চেনেলটো লাইক আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। এটা ৰাওনামুখৰ পথ, ৰাওনামুখ গাঁও পঞ্চায়তৰ অন্তৰ্গত জৰিগুৰিৰ পৰা লোহিতমুখ সংযোগী এটা বিধ্বস্ত পথে এতিয়া জ্বালাকলা খুৱাইছে ৰাইজক। ৰাইজে পথাৰৰ সদৃশ এক পৰিৱেশত এতিয়া ভূঁই ৰুই পেলাই প্ৰতিবাদ কৰি পথটো যেন নিৰ্মাণ কৰি দিয়ে তাৰ বাবে সংবাদকৰ্মী কাষ চাপিছে। সেই পথটোৰে এতিয়া সাধাৰণতে জনতাই খোজকাঢ়ি যোৱাটো এক অসম্ভৱ পৰিৱেশ। এনে এটা দুখজনক পৰিৱেশ যে পথৰ ওপৰে শিক্ষাৰ্থী, ৰোগী এইসকলৰ ব্যাপক সমস্যাৰ সন্মুখীন হৈছে, কিন্তু পঞ্চায়ত কৰ্মীৰ এই ক্ষেত্ৰত কোনো গুৰুত্বপূৰ্ণ ভূমিকা দেখিবলৈ পোৱা হোৱা নাই। একেদৰে মিছামাৰী গাঁও পঞ্চায়তৰ অন্তৰ্গত উমেশ মিৰ্জা হৈ কালী মন্দিৰৰ পৰা কুৰুৱা পথাৰৰ কালী মন্দিৰৰ পৰা উমেশ মিৰ্জা হৈ শান্তিপুৰ এৰাসতি হৈ গমিৰি সংযোগী এটা পথৰ দুৰৱস্থাৰ ছবিখন দেখা গৈছে। অতি দুখজনক পৰিৱেশ, একে বোকাময় পৰিৱেশ। পথেৰে এতিয়া সাধাৰণ লোক অহা যোৱা কৰাটো একেবাৰে তথৈবচ অৱস্থা। পথটোৰ সাধাৰণ লোকে যাতায়াত কৰিবলৈ অসমৰ্থ, বোকা পানী খচকি যাতায়াত কৰিব লাগে। ৰাইজৰ এতিয়া এটাই দাবী যে পঞ্চায়ত কৰ্মীয়ে এই দিশসমূহৰ প্ৰতি গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰা দেখা নাই, যাৰ বাবে তেওঁলোক এতিয়া অসন্তুষ্ট হৈছে, ক্ষোভিত হৈছে ৰাইজ। কাৰণ যাতায়াত ব্যৱস্থাটো এটা মৌলিক অধিকাৰ বুলি ক'ব লাগিব। তেনে এটা সময়ত এতিয়া গহপুৰৰ বিধায়ক উৎপল বৰাক অনুৰোধ জনাইছে ৰাইজে যাতে ৰাস্তাটোত মেৰামতি অন্য কৰি নিদিলেও যাতে তাত শিল বালি ছটিয়াই যাতায়াতৰ উপযোগী কৰি গঢ়ি তোলে। এয়াই হ'ল এতিয়া সাধাৰণ জনতাৰ দাবী বা অনুৰোধ যে ৰাস্তাটো অকণমান সুগম কৰি দিয়ক, সকলো পক্ষই যেন যাতায়াত কৰিবলৈ সুচল হয় এই পথসমূহ। আমি মানে এনেকে ৰুবলগীয়া হৈছে, আমাৰ ৰাস্তা ঘাট বেয়া, একেবাৰে খোজ কাঢ়িব নোৱাৰা হৈছো, চাইকেল যাবতো নোৱাৰেই, আনকি খোজ কাঢ়িব নোৱাৰা হৈছো। এইকাৰণে মানে এই ল'ৰা ছোৱালী পৰীক্ষা সময়তো একেবাৰে এনেকে বোকাই দি যাবলগীয়া হৈছে। বহুত অসুবিধা হৈছে আমাৰ ইয়াত। এই ৰাস্তাৰ ওপৰত মানে এনেকে কটীয়া বহি ৰুবলগীয়া হৈছো। চৰকাৰক আমি উৎপল ছাৰ ডাঙৰীয়াক আমি অনুৰোধ কৰিছো যাতে আমাৰ এই ৰাস্তাটো যাব পৰাকে আমাক ব্যৱস্থাটো কৰি দিয়ে যেন। এই ভিতৰত আছো, আহিব পাৰিবি টমটমলৈ? আহি যাব, ধুনীয়া ৰাস্তাটো। আমাৰ এইখন আমাৰ কুৰুৱাপথাৰ কালী মন্দিৰ প্ৰাংগণৰ পৰা আমাৰ এইখন শান্তিপুৰ হৈ একেবাৰে এৰাসুতি হৈ গমিৰি চেণ্টাৰ হৈ বৰঙাবাৰী সংলগ্ন পথ। গতিকে আমি সকলো ৰাইজে আজি বহু বছৰ ধৰি এই ৰাস্তাৰ কাৰণে বহু অসুবিধা ভোগ কৰি আছোঁ। গতিকে চৰকাৰৰ ফালৰ পৰাও আমি কোনো সা সুবিধা পোৱা নাই, এইখন ৰাস্তা আমাক বনাই দিয়া নাই। আৰু বাৰিষা এনেকুৱা হয়, আমি চাইকেল, বাইক, গাড়ী সেইবিলাকতো বাদেই আমি খোজকাঢ়ি যাব নোৱাৰা হওঁ। এইখন ৰাস্তাত আমি যি অসুবিধা ভোগ কৰি আছোঁ একমাত্ৰ আমি জানো আৰু ভগৱানে জানি আছে। আৰু আমাৰ সভাপতি ডাঙৰীয়াও অৱশ্যে আমাৰ গাঁৱৰে হয়, তেখেতেও জানে এইখন ৰাস্তা কেনেকুৱা। আমাৰ মেম্বাৰো আমাৰ গাঁৱৰ হয়, তেখেতেও জানে কেনেকুৱা এইখন ৰাস্তা কেনেকুৱা। আমাক পকা ৰাস্তা নালাগে, আমাক শিল বালি পেলাই আমাক যাতে অকণমান বোকাৰ পৰা অকণমান মানে অলপ ছেভ কৰি ৰাখক, সেইটোৱে আমি আশা কৰিছোঁ। হয়, ধৰক এইটো আমাৰ কুৰুৱাপথাৰ 10 নম্বৰ ৱাৰ্ডৰ ৰাস্তা, আমাৰ ভিতৰীয়া ৰাস্তা, কালী মন্দিৰৰ ভিতৰৰ পৰা যিটো গৈছে। এইটো আপোনাৰ ধৰক এই উমেশ মিৰ্জা যিটো আমাৰ বিজেপিৰ সভাপতি আৰু ছেক্ৰেটাৰী আছে, তেওঁৰ ঘৰৰ ওচৰলৈকে নামিছে ৰাস্তাটো। আজি ৰাস্তাটো চাওক, আপুনি নিজে চাই লওক ৰাস্তাৰ গতিটো কি হৈ আছে। এই ৰাস্তা আজি 2 বছৰ 3 বছৰ আগতে এই কালী মন্দিৰ প্ৰাংগণত মিটিং এটা হৈছিলে। আমাৰ মানে সন্মানীয় বিধায়ক উৎপল বৰা ডাঙৰীয়াও আহিছিলে, আমাৰ ৰাজীৱ কাটং ডাঙৰীয়াও আছিলে আৰু সভাপতি ডাঙৰীয়াও আছিলে। তেওঁলোকে প্ৰতিশ্ৰুতি দিছিলে যে আমাক এইবাৰ জিকাই দিয়ক,
আমি প্ৰথমত এই ৰাস্তাটো বনাম আৰু মৰিখালি এটা বনাই দিম। আমাক মৰিখালিটো নালাগে বাৰু, কিন্তু আমাৰ আমি যে জীয়াই আছোঁ, জীয়াই পেলাই যে ওলাব নোৱাৰিছোঁ, এইটো বস্তু আজিলৈকে কোনো সভাপতিয়েও মানে ধ্যান দিয়া নাই। সভাপতি আমাৰ ইয়াত আহি থাকে সদায়, কিন্তু সভাপতি ডাঙৰীয়াক ক'লে খালি কয় কি তোমালোকে MLA তাত যাব লাগিব। আমি এটা আশা কৰিছোঁ যে আমাৰ মাননীয় MLA ছাৰে যদি কিবা এটা ৰাস্তাটো মেৰামতি কৰি দিয়া হ'লে আমি তেওঁক বহুত ধন্যবাদ দিলোঁ হয়।